সুদীৰ্ঘ ৩৬ বছৰ শিক্ষকতা কৰি আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় মাগিলে গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত দেৱানগঞ্জ পাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিলউদ্দিন আহমেদে। ১৯৮৪ চনৰ পৰা প্ৰধান শিক্ষক হিচাপে দায়িত্বভাৰ লৈ সুদীৰ্ঘ ৩৬টা বছৰ বিদ্যালয়খনত শিক্ষাদান দি আহিছিল। চৰকাৰী নিয়ম অনুসৰি অৱসৰ গ্ৰহণ কৰে অজিলউদ্দিন আহমেদে। মানৱ গ্ৰহাৰ খনিকৰ হিচাপে শিক্ষকতা জীৱন আৰম্ভ কৰি সমাজত এগৰাকী আদৰ্শশীল শিক্ষক হিচাপে পৰিচিত অজিলউদ্দিন আহমেদে আজি আনুষ্ঠানিকভাৱে বিদায় লয়। বহুতৰ বিশিষ্ট সমাজসেৱক তথা প্ৰাক্তন জিলা পৰিষদৰ সদস্য দিলৱাৰ হুছেইনৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অজিলউদ্দিন আহমেদক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু বিভিন্ন অঞ্চলৰ বিশিষ্টসকলে ফুলাম গামোচা, জাপি, কলম আৰু মানপত্ৰ প্ৰদান কৰি বিদায় সম্বৰ্ধনা জনোৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম নিউজ লাইভ। মহান আল্লাহৰ ওচৰত মই চিৰকৃতজ্ঞ যে এখন স্কুল স্থাপন কৰি ৩৬ বছৰ কাৰ্যকাল কৰাৰ পাছত এই এলেকাবাসীক মিলা প্ৰীতিৰে থাকি এখন বিদ্যালয়ৰ পৰা মই আজি অৱসৰ লৈছোঁ। মই এই এলেকাবাসীক ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মহান আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন যাতে যিসকল ব্যক্তিয়ে আমাৰ এই বিদ্যালয়খন স্থাপন কৰাত, পৰিচালনা কৰাত সহায় সহযোগ কৰিছে তেখেতসকলৰ আত্মাৰ প্ৰতি কামনা কৰিছোঁ। লগতে যিসকল ব্যক্তি এতিয়াও জীৱিত আছে তেখেতসকলক মই দোৱা ৰাখিছোঁ তেখেতসকলে যাতে অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ভালকৈ জড়িত থাকে, এই বিদ্যালয়খন সুপৰিকল্পিতভাৱে যাতে উন্নত হয় তাৰ বাবে মই কামনা কৰিছোঁ। সদস্যসকল গাঁওবাসী, অঞ্চলবাসী, দেশবাসী আৰু ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ ভৱিষ্যত কামনা কৰিছোঁ। এই মোৰ ক'ব লাগিব। বাকী সময়খিনি আমি এতিয়া কি কৰিম? মই ভাবিছোঁ যে অৱসৰ জীৱনৰ পাছত মানুহৰ এটা তিক্ততা আহে, কিন্তু মই আশা ৰাখি মোৰ যদি মহান আল্লাই মোৰ সুস্বাস্থ্য ভালে ৰাখে নিশ্চয় মই এইখন বিদ্যালয়ৰ লগত জড়িত থাকিম বুলি মই দৃঢ় প্ৰতিজ্ঞাবদ্ধ। ছাৰ, কিমান চনৰ পৰা এই স্কুলখনত আপুনি কৰ্মৰত আছে? মই এইখন বিদ্যালয় 1984 চনৰ 15 ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে আৰু তাৰিখ আছিল 15, সেইদিনা মই স্থাপন কৰা হৈছিল আৰু সেইদিনাৰ পৰা মই এইখন বিদ্যালয় কৰ্মৰত হৈ আছোঁ। স্কুলৰ পৰা আছিলে? স্কুলৰ পৰাই ইয়াৰ পৰা আপুনি আৰু আজি ইয়াৰ পৰা মই আজি এই স্কুলখনত কেইজন শিক্ষক আছে? বৰ্তমান আমাৰ স্কুলতো আমিতো দুজনে আছিলোঁ, ইয়াৰ পাছত আমি বৰ্তমান ছাত্ৰ ছাত্ৰী 63জন আছে। বিদ্যালয়খন চলাব মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম অতি সোনকালে আমাৰ এই পিছপৰা এলেকাত আৰু এটা বিদ্যালয়খন শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লয়, এইখিনিয়ে মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম। মই তেখেতৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতৰ আমাৰ প্ৰতি যি শিক্ষাদান কৰি আমাৰ জীৱনটো সফল কৰিলে তাৰ বাবে তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত নয়াপাৰা প্ৰথম খণ্ডৰ আটাইতকৈ পিছপৰা এটা অঞ্চল দেৱানগঞ্জপাৰা, আৰু এই দেৱানগঞ্জপাৰাত 1984 চনত তেখেত লগতে আফিলউদ্দিন আহমেদ চাহাব দুজনৰ আপ্ৰাণ চেষ্টাত এই দুখীয়া অন্ধকাৰময় অঞ্চলত এই বিদ্যালয়খন স্থাপন কৰি এই সুদীৰ্ঘ ৩৬ বছৰ কাল এই অঞ্চলত যি জ্ঞানৰ আলো তেওঁ বিলাই থৈ গ'ল তাৰ বাবে আমি গোটেই অঞ্চলবাসী তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এই আলোৰেই গোটেই অঞ্চলখন আলোকিত হৈ থাকিব, একেবাৰে পৃথিৱীৰ শেষ হোৱালৈকে এই অঞ্চলটো আলোকিত হৈ থাকিব তাৰে কামনা কৰিছোঁ। তেখেতলৈ কৃতজ্ঞতা অঞ্চলবাসীৰ হৈ মই নিজেও এজন ছাত্ৰ হিচাপে তেখেতক লৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে তেখেতে এই বিদ্যালয়খন আজি এৰি যোৱাত আমাৰ বিদ্যালয়ৰ লগতে এই অঞ্চলৰ এটা অপূৰণীয় ক্ষতি হোৱা বুলি আমি অনুভৱ কৰিছোঁ, যি ক্ষতি কেতিয়াও পূৰণ নহ'ব বুলি আমি অনুভৱ কৰোঁ। আৰু তেখেতক কামনা কৰিছোঁ, তেখেতৰ ওচৰত আমি এটা আপত্তি বা অনুৰোধ জনাইছোঁ যে তেখেতৰ অৱসৰী সময়খিনিক আকৌ আমাৰ এই বিদ্যালয়ৰ লগত জড়িত হৈ থাকি
যি বিদ্যালয়ৰ ক্ষতি হ'ব এই ক্ষতিখিনি তেওঁ আকৌ নতুন ৰূপত গঢ় দিব বুলি আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। বিদ্যালয়খন যিহেতু ৬০-৬৩গৰাকী ছাত্ৰ ছাত্ৰী এজন শিক্ষক ছাত্ৰ ছাত্ৰী শিক্ষাৰ ভৱিষ্যতটো কোনফালে গতি কৰিছে? হয়, ইয়াত আমাৰ কাৰণে যথেষ্ট কষ্টদায়ক কথা হৈছে যে বিদ্যালয়খনৰ ৫টাকৈ শ্ৰেণী থকা অৱস্থাত কেৱল এজনহে শিক্ষক থাকিব। এজন শিক্ষকৰ দ্বাৰা 5টা শ্ৰেণী পাঠদান কৰাটো যথেষ্ট কষ্টদায়ক, এটা অসম্ভৱ বুলি ক'ব পাৰি। কাৰণ এটা ক্লাছত 5টা বা 6টাকৈ পিৰিয়ড হয়, আৰু যদি আপুনি চাব যায় যে 5টা ক্লাছত 25টা পিৰিয়ড এজন শিক্ষকে ইয়াৰ সম্ভৱ হৈ নুঠে, আৰু কোৱালিটি শিক্ষা আমি আশা কৰিব নোৱাৰোঁ। গতিকে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰলৈ আপোনালোকৰ যোগেদি মই কৰজোৰে অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে বিদ্যালয়খনৰ শ্ৰেণী অনুপাতে শিক্ষক প্ৰদান কৰি আমাৰ এই দুখীয়া অঞ্চলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকে সহায় কৰে, তাৰে কামনা কৰিছোঁ।